দেশজুৰি অব্যাহত আছে মহামাৰী কৰোণাৰ আতংক। এই আতংকৰ সময়ছোৱাতে কণ্টেইনমেণ্ট জোনৰ আৱাসীসকলৰ প্ৰতিবাদ। এই ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ৰ মূলীয়াবাৰীত। চাওক এইদৰে মূলীয়াবাৰীবাসীয়ে নিশাৰ ভাগত ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। এইদৰে প্ৰতিবাদত নামি পৰিছে এইসকল কণ্টেইনমেণ্ট জোনৰ আৱাসী। অঞ্চলটোৰ নিবাসী শান্তনা দাস নামৰ এগৰাকী মহিলাৰ দেহত ধৰা পৰিছিল COVID-19 পজিটিভ। ইয়াৰ পিছতে মহিলাগৰাকীক চিকিৎসালয়ৰ বাবে ভৰ্তি কৰোৱা হৈছিল ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত। চিকিৎসাৰ সময়ছোৱাত তেওঁৰ শৰীৰত COVID-19 নেগেটিভ ওলোৱাৰ পিছতে চিকিৎসকে বাসগৃহলৈ যাবলৈ অনুমতি প্ৰদান কৰে। মহিলাগৰাকীয়ে বাসগৃহত থকাৰ সময়ছোৱাতো এইখিনি সময়ছোৱালৈকে অব্যাহত আছে অঞ্চলটোত কণ্টেইনমেণ্ট জোন। আৰু সেই অনুসৰিয়েই কণ্টেইনমেণ্ট জোনৰ এই অঞ্চলটোত এতিয়ালৈকে আবদ্ধ হৈ থকা পৰিলক্ষিত হৈছে বিভিন্ন পথসমূহ। চৰকাৰ তথা প্ৰশাসনে বন্ধ কৰি দিয়া পৰিলক্ষিত হৈছে এইদৰে বেৰিকেড বান্ধি পথসমূহ, যাৰ ফলশ্ৰুতিত এতিয়া ক্ষোভৰ বহিৰ্প্ৰকাশ ঘটিছে এইদৰে ডিব্ৰুগড় মূলীয়াবাৰীবাসী ৰাইজৰ মাজত। ধৰণৰ দিয়া কাৰণটো হৈছে মানে আপোনাৰ আমাৰ আজি 10 দিন হৈ গ'ল বন্দী কৰি পিনি থৈ দিছে। কৰোণা ভাইৰাছ পাইছে বুলি কৈছে। কৰোণা ভাইৰাছ যাক পালে মানে তাক পোৱাই নাই। অৱশ্যে সি ঘৰত পেচেণ্টটো ঘৰতো আহি গ'ল। আপোনাৰ আমাক এনে বন্ধ কৰি দিছে আৰু খাদ্য সামগ্ৰী একো যোগান দিয়া নাই। দিম বুলি কৈ 3 দিন হৈ গ'ল। দোকান আহিব দিয়ে, বাহিৰত ওলাই যাব দিয়াই নাই আমাক। আমাক ইয়াত কেলে বন্ধ কৰি থৈছে আমি নিজে নাজানো। কৰোণাৰ পেচেণ্ট হ'ল বুলি ক'লে নিগেটিভ ওলালে ঘৰত আহি পালেহি কালি। নিগেটিভে আছে, ভাল আছে, সুস্থ আছে। আমাক ইয়াত কালি খুলি দিম, আজি খুলি দিম কৈ খুলি দিয়াই নাই। আজি হ'ল 10 দিন, প্ৰায় 10 দিন হৈ গ'ল। আমাক আজি খুলি দিব লাগে, বাছ ইমানে। ৰেচন পাতি আমাক দিম কৈ দিয়া নাই অসম চৰকাৰে। এতিয়া প্ৰশ্ন হয়, যিগৰাকী মহিলাই COVID-19ত আক্ৰান্ত হৈ এতিয়া সুস্থ অৱস্থাত নিজৰ বাসগৃহতেই জীৱন যাপন কৰি আছে, এইখিনি সময়ছোৱাতো এই অঞ্চলটো কণ্টেইনমেণ্ট জোন হিচাপে চৰকাৰ কিংবা প্ৰশাসনে ঘোষণা কৰাৰ কি অস্তিত্ব আছে, সেয়া এই মুহূৰ্তত হৈ পৰিছে এক পিছাজকৰ বিষয়। নিউজ ডেস্ক, কে নিউজ আছাম।